কোনোবাই কৈ থৈ গৈছে ভুল সদায় পিঠিৰ দৰে হয় আনৰটো দেখা পোৱা যায় নিজৰটো নহয় কাৰণ আপুনি নিজৰ পিঠিটো কেতিয়াও দেখা নাপাব আনৰ পিঠিটো সদায় দেখা পাব তো হে মহৎ ব্যক্তিসকলে কৈ গৈছে ভুল সদায় পিঠিৰ দৰে হয় আনৰটো দেখা পোৱা যায় আৰু নিজৰটো নাই তো বন্ধুসকল মই ফাৰুকে স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ আজিৰ ভিডিঅ'টোত মটিভেশ্যনাল ষ্টৰী শুনা প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব যিটোৱে আপোনাক সমাজ জীৱনত আপোনাক বাস্তৱ জীৱনত বহু অনুপ্ৰেৰণা এটা যোগাই থৈ যাব সমাজত মিলিবৰ ক্ষেত্ৰত তো আহকচোন আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এখন প্ৰাইমাৰী বিদ্যালয় তো আপোনালোকে জানে সামাৰ ভেকেশ্যনৰ আগত যিটো ইউনিট এক্সাম হয় হাফ ইয়াৰলি এক্সাম তো হাফ ইয়াৰলি এক্সামৰ পিছত সামাৰ ভেকেশ্যন পঞ্চমমান শ্ৰেণীলৈকে বিদ্যালয়খনত আছে আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে বহুত এক্সাইটেড হৈ আছে যে এক্সাম শেষ হোৱাৰ লগে লগে তেখেতসকলে এক মাহৰ কাৰণে ছুটি পাব লাষ্ট পৰীক্ষা আজি আৰু লাষ্ট পৰীক্ষা দিব তেখেতসকলৰ যিটো ছাবজেক্ট আছিল সেইটো হ'ল মৰাল এডুকেশ্যন নৈতিকতাৰ যিটো পাঠ সেই নৈতিকতাৰ পাঠৰ পৰীক্ষা আছিল লাষ্ট এক্সামত প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে ভালদৰে প্ৰিপেৰেশ্যন চলাই গৈছে বিশেষকৈ যিখিনি ভাল শ্ৰেণীৰ ছাত্ৰ যিসকল ক্লাছত প্ৰপাৰ সেই ছাত্ৰ ছাত্ৰীসকলে ভালদৰে প্ৰিপেৰেশ্যন লৈ গৈছে যে এক্সাম লাষ্ট এক্সাম আৰু বহুত জোচেৰে এক্সামটো পাৰ কৰি আহিব আৰু এক মাহৰ কাৰণে ছুটি পাই যাব বহিছে এক্সামত কুৱেশ্যনৰ এনচাৰ কৰি আছে লাষ্ট কুৱেশ্যন যিটো আহিল লাষ্ট কুৱেশ্যনত একেবাৰে স্তব্ধ হৈ গৈছে উত্তৰ বিচাৰি পোৱা নাই উত্তৰ কেনেকৈ দিব অকল সেই টপ ক্লাছৰ ছাত্ৰজনেই নহয় ক্লাছৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে সেই কুৱেশ্যনৰ এনচাৰ কৰিব পৰা নাই প্ৰশ্নটো আছিল এনেকুৱা ধৰণৰ যে তোমালোকৰ বিদ্যালয়ত সৰ্বপ্ৰথমে কোনে আহে তো বন্ধুসকল এবাৰ ভাবি চাব প্ৰশ্ন কৰা হৈছে যে তোমালোকৰ বিদ্যালয়ত সৰ্বপ্ৰথমে কোনজন ব্যক্তি আহে তো প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে মানে মূৰটো গৰম হৈ গৈছে কি লিখিব কাৰ কথা কোনোবাই কৈ আছে প্ৰিন্সিপাল ছাৰে প্ৰথমে আহে কোনোবাই কৈ আছে ইংৰাজী ভাষা শিক্ষকজনে প্ৰথমতে আহে কোনোবাই কৈ আছে অসমীয়া ভাষা শিক্ষকজনে প্ৰথমতে আহে কোনোবাই কৈ আছে যিটো শৰীৰ চৰ্চাৰ শিক্ষক তেওঁ প্ৰথমে আহে আকৌ কোনোবাই ভাবি আছে নহয় এজনী মহিলা যিজনীয়ে বিদ্যালয়খন চাফ চিকুণৰ কাম কৰে তেওঁ প্ৰথমতে আহে যাৰ যি ইচ্ছা যিয়ে যেনেকৈ চিন্তা কৰি আছে তেনেকৈ উত্তৰখিনি লিখি আছে কোনোবাই কৈ আছে সেই মহিলাজনী আকৌ নাম নাজানে কি লিখিব কোনোবাই লিখি আছে যে এজনী মহিলা প্ৰথমতে আহে কোনোবাই লিখি আছে শকত আবত ওখকৈ মানে বগা ৰঙৰ কোনোবাই কলা ৰঙৰ মানে যি যেনেকৈ ডেফিনেশ্যন দিব পাৰে তেনেকৈ উত্তৰটো দি আছে ভাবতে উত্তৰ কৰোঁতে সময়ৰ ঘণ্টি বাজি গ'ল মানে এক্সামৰ ডিউৰেশ্যনটো শেষ হৈ গ'ল ছাত্ৰ ছাত্ৰীসকলে বহুত এক্সাইটেড বহুত আনন্দ মনেৰে বাহিৰলৈ ওলাই আহিল যে আজিৰ পৰাই ষ্টাৰ্ট হ'ব তেওঁলোকৰ বন্ধৰ দিন কিন্তু তেওঁলোকৰ মনত এটাই কথা যে এই প্ৰশ্নটো কিয় সোধা হৈছে যিটো আমাৰ চিলেবাছত নাই আৰু শিক্ষকে কেতিয়াও শিকোৱা নাছিল ছাত্ৰ ছাত্ৰীসকলে একত্ৰিত হৈ পেলাই শিক্ষকৰ ওচৰলৈ গ'ল আৰু শিক্ষকক প্ৰশ্ন কৰিলে ছাৰ আপুনি আমাক আউট অফ চিলেবাছৰ কুৱেশ্যন কিয় সুধিলে ছাৰে ক'লে কোনটো আমিতো আউট অফ চিলেবাছৰ কুৱেশ্যন একো কৰা নাই ছাত্ৰজনে ক'লে যে আপুনি যিটো লাষ্ট নম্বৰ কুৱেশ্যন দিছে যে তোমালোকৰ বিদ্যালয়ত সৰ্বপ্ৰথমে কাৰ আগমন ঘটে সেই ব্যক্তিজনৰ নাম লিখা এইটোতো আপুনি কেতিয়াও ক্লাছ শিকোৱা নাই আলোচনাও কৰা নাই শিক্ষকজনে ক'লে আজি এই প্ৰশ্নটো তোমালোকক এই কাৰণে দিয়া হৈছে তোমালোকক এই প্ৰশ্নৰ জৰিয়তে শিকাব বিচাৰিম আচলতে কোনজন ব্যক্তিৰ ইম্পৰ্টেণ্ট কেনেকুৱা গুৰুত্বতা কিমান আছে তো সেইজন ব্যক্তি যিজনে সৰ্বপ্ৰথমতে আহে আৰু বিদ্যালয়খন চাফ চিকুণাই ৰাখে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দায়িত্ব তাৰ হাততে আছে হি এদিন নাহিলে বিদ্যালয়খন মলিন হৈ যাব অস্বাস্থ্যকৰ হৈ যাব আৰু পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ দায়িত্ব সেই ব্যক্তিজন বা সেই মহিলাজনৰ সেই মহিলাজনীৰ নাম তোমালোকে নাজানা জানিব লাগিছিল নিশ্চয়
তো মই আজি এই প্ৰশ্নটোৰ উপস্থাপন এই কাৰণেই কৰিছোঁ যে তোমালোকে সেই ব্যক্তিজনৰ জনীৰ নামো জনাটো দৰকাৰ, কাৰণ যিয়ে তোমালোকৰ জীৱনত বা তো এইখন বিদ্যালয়ত বহুত গুৰুত্বপূৰ্ণ এটা ৰোল প্লে কৰি আছে। তো নামটো কৈ দিলে তো বন্ধুসকল নিশ্চয়কৈ আপোনালোকে মন কৰিব, আপোনালোকৰ বাস্তৱ জীৱনতো আপোনালোকে দেখা পাব বহু এনেকুৱা ব্যক্তি আছে আপোনালোকৰ চাৰিওফালে যি সমাজৰ গুৰুত্বপূৰ্ণ অংশ হিচাপে কাম কৰি আছে, সমাজখনত বিভিন্ন ধৰণৰ ৰোল প্লে কৰি আছে, গুৰুত্বপূৰ্ণ এটা প্ৰভাৱ পেলাই আছে, কিন্তু আপুনি তাৰ বিষয়ে কেতিয়াও জানিও পোৱা নাই, কেতিয়া জানিবলৈ চেষ্টা কৰা নাই। আপোনাৰ ব্যস্ত লাইফ, ব্যস্ত জীৱন, মোবাইলত অনলাইনত আপুনি ব্যস্ত আছে, কিন্তু আপুনি কেতিয়াও ভাবি চোৱা নাই সেই নিম্ন মানৰ ব্যক্তিজনে যে আপোনাৰ সমাজত তথা আপোনাৰ বাস্তৱ জীৱনত কি ৰূপৰেখাৰ অংকন কৰি থৈ গৈছে। তো বন্ধুসকল সমাজত আপুনি যিমানে ব্যস্ত নাথাকক কিয় সমাজৰ লগত প্ৰত্যক্ষভাৱে মিলাৰ চেষ্টা কৰক, সমাজৰ লগত নিজকে ৰিজাই বুজাই চাওক, সমাজখন গঢ়ি তোলাৰ এটা প্ৰয়াস কৰক। তো বন্ধুসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই ষ্টৰিটো শুনাবলৈ চেষ্টা কৰিলোঁ। যদি ভাল পায় নিশ্চয় এটি লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা বহুত ধুনীয়া আৰু মটিভেশ্যনেল ষ্টৰীৰ সৈতে। তেতিয়ালৈকে ধন্যবাদ, জয় হিন্দ।